क'क्राझार जिल्ला खुंथायनि बानजायनायाव दिनै 75थि सुबुंखान्थि सान हाबाफारि फालिदों। क'क्राझार सहरनि क'क्राझार सरकारि गोजौसिन आरो थांखि गोबां फरायसालिनि गोबां गेलेग्रा फोथाराव 75थि सुबुंखान्थि सान हाबाफारिखौ गाजा गोमजायै खुंफुङो। बे हाबाफारियाव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ माहारियारि फिरफिलाखौ बिरहोयो। बे हाबाफारियावनो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'जों लोगोसे बिटिआरनि बुंथिगिरि काथिराम बर', बिटिआरनि मावफुं सोद्रोमा रेवरेवा नार्जिहारि, बिटिआरनि मावफुं सोद्रोमा नीलुत स्वर्गियारि, 30 नं सानजा क'क्राझारनि एमएलए लरेन्स इस्लारि, एमसिएलए माधव सेत्री, बिटिसिनि प्रिन्सिपाल आकाश दिम, आईएएस क'क्राझारनि आईजीपी, क'क्राझार जिल्लानि जिल्ला बेंगिरि प्रदीप कुमार दैबेदी आरो क'क्राझार जिल्ला खुंथायनि गुबुन गुबुन मावख'गिरि सोद्रोमाफोरा बाहागो लायो। बे हाबाफारियाव बाहागो लानानै गाहाय मावफुं सोद्रोमा प्रमद बर'आ खौरांगिरिफोरनि सिगाङाव मा बाथ्रा बुंखो आबुङै मिथिना लानि फै। गणराज्य दिवसर शुभेच्छा मैं बिटिआरबासी अসমबासी और भारतबासीक जनाइছোঁ और ये गणराज्य दिवस उद्यापन करार ये पवित्र मुहूर्तत मैं भारतर महामहिम राष्ट्रपति, भारतर प्रधानमंत्री लगते अहोमर मुख्यमंत्री, अहोमर राज्यपाल सकलोলৈ मैं शुभेच्छा ज्ञापन करिছোঁ। और আজি आमी सकलोৱে उपलब्धि करिছোঁ जे भारतबर्षখন सचाকৈ जितु मादार अफ डेमोक्रेसी বুলি কোৱা হৈছে, गणतंत्र मातृ, সেই হিচাপে ভাৰতখন বিশ্বত নিজৰ যি স্থান সেইটো ল'বলৈ সক্ষম হৈছে। গোটেই বিশ্বই ভাৰতৰ যিটো গণতন্ত্ৰ এইটো সকলোৱে আজি সন্মান কৰে। ইয়াৰ মই বিশেষভাৱে ধন্যবাদ দিব বিচাৰোঁ পণ্ডিত জৱাহৰলাল নেহৰুৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ যিসকলে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ তেখেতসকলে নেতৃত্ব দি ভাৰতৰ গণতন্ত্ৰটো শক্তিশালী কৰি থৈ গ'ল, তেখেতসকলক মই ধন্যবাদ জনাওঁ। আজি আমাৰ যিটো গণতন্ত্ৰ সেইটো বহুত শক্তিশালী ৰূপত আজি বিশ্বই দেখিবলৈ পাইছে। যিটো ডেমক্ৰেসি বুলি কোৱাৰ লগে লগে সকলো সম অধিকাৰ, সমমৰ্যাদা, সকলোৱে পাৰ্টিচিপেশ্যন কৰিব পৰা যিটো সুবিধা এইটো সকলোকে প্ৰদান কৰা দেখিবলৈ পাইছোঁ। আৰু সেইকাৰণে আমি সকলো আজি এই 75 যি ৰিপাব্লিক ডে আমি সেলিব্ৰেট কৰিছোঁ, ইয়াত সকলো আনন্দিত হৈছোঁ আৰু গৌৰৱান্বিত হৈছোঁ। আজিৰ এই মুহূৰ্তত ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতৰ গণতন্ত্ৰ আৰু লগতে ভাৰত দেশখন বিশ্বৰ ভিতৰতে এখন বিকশিত দেশ হিচাপে গঢ়াৰ কাৰণে এটা সপোন ৰচিছে আৰু সেইটো বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে কেন্দ্ৰীয় পৰ্যায়ৰ পৰা গ্ৰাম্য পৰ্যায়লৈ বিভিন্ন আঁচনি ইতিমধ্যে ৰূপায়ণ কৰা হৈছে। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ স্বপ্ন অতি শীঘ্ৰে বা বহুত সোনকালে এইটো বাস্তৱত ৰূপায়ণ হ'ব, এইটো আমি বিশ্বাস কৰোঁ। আৰু ইয়াৰ লগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখন আত্মনিৰ্ভৰশীল ভাৰত হিচাপে গঢ়াৰ কাৰণে তেখেতে ডাঙৰ এটা প্লেনিং কৰিছে। আৰু এই কাৰ্যসূচীবিলাক আজি সকলো গাঁৱে ভূঞে বিভিন্ন ৰাজ্যই বিভিন্ন ডিষ্ট্ৰিক্ট সাব ডিভিজনত সকলো দেখিবলৈ পাইছে। আৰু সেই যিটো আত্মনিৰ্ভৰশীল ভাৰত হোৱাৰ যিটো সপোন সেইটো বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে সকলো ভাৰতীয় নাগৰিক আমি সকলোৱে ইয়াত যোগদান দিব লাগিব। আমি সকলো মানসিকভাৱে প্ৰস্তুতি হৈছোঁ যে আজাদীৰ যিটো অমৃতকাল বুলি কোৱা হৈছে, অহা 25 বছৰটো 2047 চনত ভাৰতবৰ্ষ স্বাধীনতা 100 বছৰ হ'ব আৰু এই আহি থকা 25টা বছৰ আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ সময়। এই যে অমৃতকাল, এই সময়ত আমি সকলো আমাৰ কৰণীয় কামবিলাক কৰিব লাগিব। আৰু এতিয়া সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন সেক্টৰত সেচুৰেশ্যন কৰাটো বিচাৰিছে। প্ৰত্যেকখন গাঁৱত খোৱা পানী পাব লাগিব, প্ৰত্যেকখন বিদ্যালয় ভাল হ'ব লাগিব, প্ৰত্যেকখন গাঁৱত বিজুলী যাব লাগিব। এই যিটো এটা ডাঙৰ এটা পদক্ষেপ, ইয়াৰ কাৰণে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। বিটিআৰ অঞ্চলখন আগুৱাই লৈ যোৱাৰ কাৰণে বিটিআৰ চৰকাৰে আমাৰ যিখিনি আঁচনি আমি ল'ব লাগে, এই সকলো আঁচনি এতিয়া আমি ইতিমধ্যে আঁচনি তৈয়াৰ কৰিছোঁ, আঁচনি যুগুত কৰিছোঁ আৰু লগতে এইটো ৰূপায়ণ কৰাৰ কাৰণে যি প্লেনিং এইটো আমি সম্পূৰ্ণ কৰিছোঁ। আজি আপোনালোকে দেখিবলৈ পাইছে যে বিটিআৰ অঞ্চল শান্তি হোৱাৰ লগে লগে, এই অঞ্চলৰ সকলো নিৰাপত্তা পোৱাৰ লগে লগে, এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় পুনৰ আজি সজীৱিত, যি সম্বন্ধটো সজীৱিত হোৱাৰ লগে লগে বিটিচি অঞ্চল, বিটিআৰ অঞ্চলত বহুত আগবাঢ়ি যাবলৈ ধৰিছে। শিক্ষা দীক্ষা সামাজিক সকলো দিশতে আগবাঢ়ি যাবলৈ ধৰিছে। মই আশা কৰোঁ আৰু বিশ্বাস কৰোঁ বিটিআৰ অঞ্চল ভাৰতৰ অন্য বিকশিত অঞ্চলৰ নিচিনা, উন্নত অঞ্চলৰ নিচিনা বিটিআৰ অঞ্চল অনাগত দিনত আগবাঢ়ি যাব। মই আজি এই
৭৫তম আমাৰ যিটো ৰিপাব্লিক ডে গণৰাজ্য দিৱস ইয়াত এটাই অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ যুৱ যুৱতীসকল ছাত্ৰ ছাত্ৰীসকলে যি আমাৰ ত্যাগ আৰু বলিদান আমাৰ শ্বহীদসকলে দিলে এইটো সদায় স্মৰণ কৰিব লাগিব জাতিৰ পিতা মহাত্মা গান্ধীৰ অহিংস যিটো মন্ত্ৰ যিয়ে নেকি বিশ্বক শান্তি প্ৰতিষ্ঠা কৰিব পাৰে সেইটো সদায় আমি সন্মান কৰিব লাগিব আৰু গণতন্ত্ৰৰ মূল যিটো মন্ত্ৰ সেইটো লৈ পেলাই আমি আগবাঢ়ি যাবলৈ সদায় মানে প্ৰস্তুত থাকিব লাগিব গতিকে আজিৰ ছাত্ৰ ছাত্ৰী আৰু যুৱ যুৱতীৰ ওপৰতে আমাৰ ভৱিষ্যত নিৰ্ভৰ কৰে সকলোৱে যাতে গুণগত শিক্ষা পায় আৰু ভাল এজন কোৱালিটি থকা গুণৱান নাগৰিক হ'ব পাৰে সেইটোকে মই কামনা কৰিছোঁ বিটিআৰৰ যিটো 5খন ডিষ্ট্ৰিক্ট ইয়াত বহুতখিনি অফিচ বহুতখিনি কাৰ্যালয় নতুনকৈ স্থাপন হ'ব ইয়াৰ কাৰণে ব্লক চাৰ্কেল ইয়াত আউটপোষ্ট বিভিন্ন নিৰ্মাণ কৰাৰ কাৰণে ইতিমধ্যে প্লেনিং কৰা হৈছে আমাৰ ডিষ্ট্ৰিক্ট অফিচবিলাক এডুকেশ্যন ডিপাৰ্টমেণ্টত কিছুমান আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে আমাৰ যিটো WCD ওমেন এণ্ড চাইল্ড যিটো ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট তাত ডিষ্ট্ৰিক্ট অফিচ নিৰ্মাণ কৰিব লাগে CDPO অফিচ নিৰ্মাণ কৰিব লাগে এই গোটেই কাৰ্যসূচীটো আমি ৰূপায়ণ কৰাৰ কাৰণে হাতত লৈছোঁ আৰু আমাৰ মূল যিটো উদ্দেশ্য আছিলে বিটিআৰখন পিচফুল গ্ৰীণ এণ্ড স্মাৰ্ট বিটিআৰ গঢ়া এই তিনিটা যিটো এজেণ্ডা আছিলে এই এজেণ্ডাক লৈ পেলাই আমি বহুতখিনি আঁচনি এইবাৰ লৈছোঁ বিটিআৰখনত চাইল্ড লেবাৰ ফ্ৰী আৰু যিটো চাইল্ড ট্ৰেফিকিং এইটো বন্ধ কৰাৰ কাৰণে আমি ইতিমধ্যে পদক্ষেপ লৈছোঁ আমাৰ যিটো দিব্যাং দাদা ভাই ভনীসকল আছে তেখেতসকলৰ কাৰণেও আমি কিছুমান আঁচনি স্কিল ট্ৰেইনিং চেণ্টাৰ আদি কৰি বহুত আঁচনি আমি হাতত লৈছোঁ যিসকলে ড্ৰাগছ বা নিচাযুক্ত দ্ৰব্য খাই পেলাই বা নিচা খাই পেলাই যিসকলে নিজে অচল হৈছে তেখেতসকলক মেইন ষ্ট্ৰীম আৰু ৰিহেবিলিট কৰাৰ কাৰণেও আমাৰ চৰকাৰখনে কিছুমান পদক্ষেপ ইতিমধ্যে আমি কাউন্সেলিং চেণ্টাৰ বনোৱা হাতত লৈছোঁ গতিকে বিটিআৰৰ সমাজখন কেনেকৈ সুন্দৰ শক্তিশালী আৰু গুণৱান হ'ব পাৰে ইয়াৰ কাৰণে বিটিআৰ চৰকাৰে সম্পূৰ্ণ চিন্তা কৰি আগবাঢ়ি আছোঁ सेरफांगुरि बाजार सुरुमा माग बिहु दामाका अफार लाबोदों क'क्राझार जिल्ला सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजार सुरुमा 11 जानुवारिनिफ्राय 31 जानुवारिसिम माग बिहु दामाका अफार आरो एक्सचेन्जनि खाबुफोर होगासिनो दङ नोंथांमोना सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजार सुरुमाव खुंफुंजानाय माग बिहु दामाका अफार एक्सचेन्जआव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो फुंखा एन्टारप्राइज बाजार सुरुमा लोगोसे मोजां अफारफोरबो लाबोदों बेफोरनो जाबाय 90% लन गंनै हेलमेट फ्रि केस होनानै बाइक बायगिरिफोरनो 1000 रां केशबेक हरफिननाय जागोन आरो माग बिहु दामाका अफार एक्सचेन्जजों लोगोसे बाइक बायगिरिफोरनो गांसे ब्लेंकेट फ्रि हरफानाय जागोन फुंखा एन्टारप्राइज बाजार सुरुमा आरो मोजां खाबुबो होबावदों 500 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिना दोननो हागोन आरो गासै गारिजों लोगोसे मोनफा मोनफायै इस्युट गिफ्ट हरफानाय जागोन आबुङै मिथिबावनो थाखाय 8135872656 आरो 9101547892 जानबुं नम्बराव खौरां लाहरनो हागोन